কবিৰ এছামৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তাৰে ফাৰ্ষ্টতে এটা কথা কৈ লওঁ, মোবাইলটো লটপট হৈ আছে ৰাস্তাত খালা পৰা নাই দোষ কিবা কৈ কৃষ্ণ। এতিয়া আমি নতুন চেনেলত আহিলোঁ, মানে আগতে ভিডিঅ' দিব পৰা নাছিলোঁ, এতিয়া দিম আৰু নতুন ভিডিঅ' আৰু আপোনালোকে চাই যাব কমেডি আছামত। আমি ইয়াত দিয়া আৰম্ভ কৰিম আৰু এতিয়া আজি আৰু ব্লগ বনাইছোঁ, আহি আছোঁ আমি এক জেগা ফুৰিব যাবা। মানে এটা ভিডিঅ' আছে বনাই আছে, কিন্তু ভিডিঅ'টো এডিটিং কৰিব পৰা নাই ৰ'ব। মানে আমি ভিডিঅ' বহুদিন দিয়া নাছিলোঁ, ইয়াত দুটা ভিডিঅ' দিলোঁ। ভিডিঅ' দিম বুলি আমি সেই বস্তুটো এটাটো আপোনাৰ বনাই আছে, কিন্তু মোবাইলটো এডিটিং কৰিব পৰা নাই, এডিট কৰিব পৰা নাই। তাৰমানে কেইদিনমান হয়তো সেইটো ভিডিঅ' দিম, আমি যোনটো বনাই আছে সেইটো ভিডিঅ' দিম। তাৰপৰা ব্লগটো মাজে মাজে হ'ব, মোটামুটি 10-12 দিনমান পিছত চেনেলটো আগৰ দৰে হ'ব আৰু ভিডিঅ' পাব। আপোনালোকে কেৱল চাই যাব, লাইক কমেণ্ট কৰিব আৰু। বস্তু আমি আহি ভৰখাল পালোঁ, এই ভৰখাল পাম আৰু এই গুমৰিকেইটাক গেলি যাওঁ আমি খোজকাঢ়ি এইখিনি টাইমত খোজকাঢ়ি ভাল লাগে বস্তু। এতিয়া আহি ভাৰত দেখা পাৰ আমাৰ এই মেঘখিনিত কিবা জুই লগা আনিছে এই বস্তু। এই বস্তু আৰু গুমৰিকেইটাৰ চুক পাম, এই মস্ত আগতে খাল ৰাস্তাটোৰ কাষতে। কোনোবা চাইকেল দি যদি যায় ভাঙা আগৰ গিৰাত অলপ পাক খাই সোমাই থাকে। এই এটাও মস্ত খাল কাষত। এতিয়া ৰাস্তাটো ভাল হৈ আছে দেচোন, মাছো লৈ এই পানী বাগৰি যায় ৰাস্তাইদি। এইটো ৰাস্তাত বস্তু বাগৰি মাছ ধৰিছিলোঁ বাঁকা ৰাস্তাত যোৱা বছৰ বানপানীত 2022-ত। কিন্তু এইবাৰ সিমান নহ'ল, আল্লাই ভালে উঠে লাগছি, পানী চানী নহ'ল। এতিয়া ৰাস্তাটো বান্ধি আছেতো অলপ ওখ হ'ব। গাছ চাছ চাব, এইটো সোণমণি যাই আছে। এই থোৱা মন্দিৰ কৃষ্ণ বস্তু। কিবাৰ গমে এইটো কৃষ্ণচলী, এইটো মায়াক কৃষ্ণচলী যাওক, এইটো মায়াক, এইটো কৃষ্ণচলী। বস্তু আমি ভিডিঅ'টো এখিনিতে আমি সমাপ্ত কৰিছোঁ আৰু, মানে বেছি দীঘলীয়াকৈ দিয়া নাই ব্লগটো। আৰু নতুন ভিডিঅ'গিলা কমেডি আছামত চাই গেলি হ'ল, যাতে আমি আগবাঢ়ি যাব পাৰোঁ। তাৰ কাৰণে আপোনালোকে চাপৰ্ট কৰিব আগবাঢ়ি যাব পাৰিম।